এয়া ইতিমধ্যে আমি মা কামাখ্যা পাইছোঁহি। খবৰ কেনেকুৱা লাগিছে? ৰাতি বেচেৰাই শুবলৈ নাপালে। তিনিকণ কেনেকুৱা লাগিছে? ভাল লাগিছে। ৰাতি বেচেৰাই শুব নাপালে বহুত কষ্টত আহিছে। এয়া আমি ইতিমধ্যে মা কামাখ্যা পাইছোঁহি। প্ৰথমে আমি দৰ্শন কৰি লওঁ, তাৰপিছত চাওঁ কি পাৰোঁ, কিমান পাৰোঁ ঘূৰোঁ। এয়া মা কামাখ্যাত চাকি দিবৰ কাৰণে আমি এয়া লৈছোঁ ফুল, প্ৰসাদ। এফালে প্ৰসাদ, ফুল, ঘি চাকি। এয়া আমাৰ দাদাই দি আছে। এয়া হৈ গ'ল মা কামাখ্যা পৰিৱেশ। হাজাৰ হাজাৰ ভক্ত আহি দৰ্শন কৰিছেহি। এয়া হৈ গ'ল মা কামাখ্যা। এয়া হৈ গ'ল মা কামাখ্যাৰ পৰিৱেশ। হাজাৰ হাজাৰ ভক্তৰ সমাগম। মা কামাখ্যাৰ এনেদৰেই দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ ভক্ত আহি আছে। কি এটা সুন্দৰ পৰিৱেশ। এনেদৰে হাজাৰ হাজাৰ ভক্ত আহি কামাখ্যা মন্দিৰ দৰ্শন কৰিব আহে। খুব এটা সুন্দৰ পৰিৱেশ। এয়া হৈ গ'ল কামাখ্যা মন্দিৰ। দৰ্শন কৰি আহি খানা অৰ্ডাৰ দিলোঁ। এয়া খানা আহি গ'ল। এয়া ভাত, মাছ ভাত খাইছোঁ। মোৰ খালি তিনিকণ মা কামাখ্যা দৰ্শন কৰি আহি এতিয়া আমি ৰেডি হৈছোঁ। খাই লওঁ। বাই বাই। পুনৰ বেলেগ জেগালৈ যাত্ৰা আৰম্ভ কৰিছোঁ আমি। গুৱাহাটী আহিছোঁ যেতিয়া চিৰিয়াখানাত যদি এপাক সোমাই নাযাওঁ মনটোৱে ভাল নালাগিব। এইকাৰণে চিৰিয়াখানাৰ এয়া ভিতৰত আমি এতিয়া প্ৰৱেশ কৰিছোঁহি। গেটত দেখিছে এটা পানী বটল লৈ আহিছোঁ। পানী বটলটো ইয়াত এটা নাম্বাৰ কৰি দিয়া হৈছে 89। এই পানী বটলটোৰ বাবদ মই গেটত 10 টকা জমা দি আহিছোঁ। যদি পানী বটলটো মই ভিতৰত পেলাই দিওঁ মই 10 টকা ঘূৰাই নাপাওঁ, আৰু যদি মই গেটত পানী বটলটো চৌ কৰোঁগৈ নাই পেলোৱা বুলি তেতিয়া মোক 10 টকা ৰিটাৰ্ণ দিব। এতিয়া আমি গুৱাহাটী চিৰিয়াখানাত প্ৰৱেশ কৰি চাইছোঁ জীৱ জন্তু কি কি আছে, চাওঁ কিমান কি জীৱ জন্তু জীয়াই ৰাখিছে তাকে ময়ো চাওঁ, আপোনাক দেখুৱাই আছোঁ। এয়া প্ৰথম সোমাই সন্মুখত দুটা বান্দৰ দেখা পাইছোঁ। ভিতৰলৈ গৈ থাকোঁ আৰু। এয়া হৈ গ'ল গড়। গৰমত পুৰা গা ধুই আছে।
এয়া হৈ গ'ল গড়, ইয়াৰ ছাইডত হৰিণা, এই দুটা গড় গা ধুই আছে। চিৰিয়াখানা ঘূৰিলোঁ, বহুত গৰম লাগিলে। এয়া এখন জুচৰ দোকান দেখিছোঁ, ইয়াতে দেখিছোঁ জুচ খাই লওঁ চিৰিয়াখানাৰ ভিতৰত। এইখনে হৈ গ'ল চিৰিয়াখানা। আমি ফুৰি আছোঁ, পূৰা চাই আছোঁ কি দেখা পাওঁ। এয়াই হৈ গ'ল চিৰিয়াখানা। আমি এটা বেলেগ এটা জেগাত এতিয়া প্ৰৱেশ কৰোঁ, চাওঁ কি আছে, চেষ্টা কৰোঁ চাবলৈ।